Hello guys, welcome to my YouTube channel. আৰু আজি আহিছো পথাৰলৈ হয় আঘোণৰ বতৰ পথাৰত দাউনি তো পথাৰত কেনেকৈ দাউনিয়ে ধান দাইছে পথাৰৰ খবৰ জনাম আজি আৰু আমাৰ লগত আছে মানে আমাক এই লৈ গৈ আছে এই ভাইটিটোৰ নাম বিষ্ণু হয় তো ইয়ে আমাক পথাৰলৈ লৈ যাব তো আহক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ তো ফ্ৰেণ্ডছ আমি আহি পাই গ'লো পথাৰৰ মাজত আৰু এয়া খুৰা আৰু তেওঁৰ পৰিয়াল মানে খুৰা খুৰী আৰু এই ভণ্টিহঁতে ধান দাই আছে তো আহক কথা পাতোচোন কি কয় ধানটো ইমানটা বেয়াও নহয় বাৰু ঠায়ে বেয়া হৈছে এই ধানটো ৰঞ্জিত ধান বহুত ঘাটি খোৱালে ক'ৰবাত মানে ৰোৱাটো ঠিকেই হৈছিলে বাৰু সময়মতে ৰোৱা হৈছিলে কিন্তু পানীৰ অভাৱত মানে হেৰিটো এতিয়া নহ'ল আৰু নোলোৱাকৈ থাকিলে কিছুমান যিবিলাক পানী আছিলে মাছ দৌ পথাৰ সেইবিলাক অলপ ভাল হৈছে ধান আৰু এইফালে খুৰী ধান দাই আছে তো আহক খুৰীৰ লগতো কথা পাতো ধান দাই ভালে লাগিছে আৰু যেতিয়া যি সময় হয় ন ৰ'দটো লাগিছে ৰ'দ যেতিয়া পথাৰ কেতিয়া শেষ কৰিব নোৱাৰো তাৰমানে ৰ'দৰ কথা মুঠতে কেনেকৈ শেষ কৰোঁ তাকে চিন্তা কৰা হয় যে এনেকৈ বগী বগী ছোৱালীয়ে ধান দালে কেতিয়াবা আমাৰ মানে অলপ মানে বেয়া লাগি যায় মানে গাইজ মানে কিছুমান ছোৱালীয়ে বগা হ'বলৈ কি যে নকৰে কি যে ক্ৰীম নলগায় এই ভণ্টি আকৌ ৰ'দলৈ ভয় নকৰি মানে ক'লা হ'বলৈ ভয় নকৰি কলেজ ক্ষতি কৰি আহিছে হেনো ধান দাবলৈ কলেজ ক্ষতি কৰি ভণ্টি ধান দাবলৈ আহিছে এনেকুৱা টাইমত আঘোণৰ ধাননি পথাৰলৈ আহি ভালেই লাগে সকলোৱে মানে যোনবিলাকে আহি সিহঁতে গম পায় কেনেকুৱা লাগে নহাবিলাকে নাজানিব ইমান ভাল লাগে ধান দাই খুবেই ভাল লাগে এইটো টাইমত আমি এইটো টাইমত সকলোৱে মিলি ধান দাওঁ বাথৰুমা খাওঁ ভাল লাগিলে এই খুৰা খুৰী আৰু ভণ্টিহঁতক লগ পাই খুব ধুনীয়াকৈ চবে গোটেই পৰিয়ালটোৱে মিলি ধান দাইছে তামাম ৰ'দ দেই ভাগৰে লাগিলে অকণমান বহি লওঁ নেকি তাত বহি লওঁ অকণমান হয় হয় তিনিআলি এই কি খবৰ ধান দাইছা নাই তোমালোকে তো ফ্ৰেণ্ডছ আঘোণৰ পথাৰত মানে এনেকুৱাই আৰু চবে নিজৰ ল'ৰা ছোৱালীকো ঘৰৰ পৰা লৈ যায় আৰু পথাৰতে বনাই মেলি খায় তো এনেকুৱাই পৰিৱেশ আৰু আঘোণৰ পৰিৱেশ ধান এবাৰ সিমান ভাল নহ'ল দেই হেঙা জাতকৈ একেবাৰে ধান কমটি তো ফ্ৰেণ্ডছ এনেকৈ বহিব পালে মানে সৰুকাললৈ মনত পৰি যায় আৰু সৰুকালত আমাক মায়ে এনেকৈ লৈ গৈছিলে আৰু পথাৰত বহুৱাই মেলি এনেকৈয়ে ধান কাটিছিলে পুৰণা স্মৃতিয়ে মনত পৰি যায় দেই ধান কঢ়িয়াব লাগে ধান কঢ়িয়াবৰ কাৰণে আহিছে তো এনেকুৱা মানে গাঁৱত আচলতে এনেকুৱা পৰিৱেশ আঘোণত যদি আপুনি আহে চবেই পথাৰত ব্যস্ত হৈ যায় কাৰণ আঘোণৰ পাছতেই ধান চপাই মেলি আৰু শেষ কৰিব লাগিব তো চবৰে ব্যস্ততা এনেকুৱাই আৰু কৰি গ'লে লগৰ লগত সমানে কৰি গ'লে ভাল লাগে অকলে কাটি বেয়া লাগে আৰু সেইটো হাঁহি ফূৰ্তি বহুত দিনৰ মূৰত এসাঁজ ভাত খোৱা হয় আৰু পথাৰত খায়ো ভাল লাগে ঘৰত যিটো বনাওঁ ভাল নালাগিলে পথাৰত বনাই খালে ভাল লাগে আৰু সেইটোৱে তো ফ্ৰেণ্ডছ এই যে এইখিনি দেখিছে এইখিনি মানে ফৰিং হয় পথাৰত ধান কাটোতে ফৰিং ধৰা পৰে আৰু ধৰে মানে মানুহে ধৰি মেলি এনেকৈ পুৰি চাটনি বনাই খায় খুব ভাল লাগে বুলি আছে এই দাউনি কেইজনী কিন্তু ভাল লাগিছে দেই একদম ডেকাহে লাগিছে আজি স্কুল বন্ধ পাইছো ধান দাবলৈ আহিছো তো কেনেকুৱা লাগিছে ধান দাই ভালে লাগিছে ভাল লাগিছে তো আহি লগ পাই গ'লোঁ চিনাকি মানুহ দুগৰাকীমান মানে কোনোজনী যদি খুৰী কোনোজনী আকৌ বৌ কাৰোবাক আকৌ বৰমা বুলি মাতিব লাগে মানে চিনাকিয়ে আৰু তো বহিব ক'লে অলপ বহি চাহ তাহ খাওঁ মৰাণৰ লগত ডাঙৰ হোৱা যে কপাল ফুলিলে এই গৰমত আৰু চাহপানী অলপ খাই লওঁ মানুহৰ চাহপানী খাই ধানৰ ধনী ঘূৰি থাকিলে ধুনীয়া ধুনীয়াকৈ থাকোঁ পথাৰতনো ইমান ৰ'দত পথাৰত নাখায় ৰ'দত আজি সিহঁতেও লৈ নাহিলোঁ আজি ফটো তুলিব আহিলে ৰূপহীমাকে আজি আগতে জনা হাতী ৰূপহীমাকে বেচে তো দাউনিটো বহুত চালোঁ এবাৰ এইসকলকো চাওক মানে ধান পথাৰৰ পৰা নিয়াসকলক দাউনি বহুত চালোঁ এবাৰ এইসকলহে আমাৰ আচল যোদ্ধা
মানে ধান চান চপাই মেলি ভঁৰালত সোমোৱাই আৰু মন মৰহি যায় জানৈ তৰাৰে জিলিকা জানৈ তুমি মোৰ ভ্ৰমণ জানৈ মোৰ এনেকা দূৰণিছে জান তুমি থাকা জান সপোনত হয় জান আমাৰ দেখা জানৈ